নমস্কাৰ খাৰ খোৱাৰ আন এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজি চেলেঞ্জত মাছ আৰু ভাত আছে তে বৰ বেছি দেৰি নকৰো চেলেঞ্জটো আৰম্ভ কৰো আপোনালোকে চাই থাকক কোন হাৰিব কোন জিকিব 1 2 3 ষ্টাৰ্ট So guys, মই জিকি গেলো গম পালে তুমি চেলেঞ্জটো কৰি বহুত বেছি ভাল লাগিল আৰু মাছৰ চেলেঞ্জ কৰি বেছিকে ভাল লাগে কাৰণ কাটা থাকে তো গাইস দুয়োৰে সমানতে খোৱা শেষ হৈছে নাই তোমাৰ সমানতে খ মোৰ আগত হৈছি তো গাইস সদায় দুয়োৰে একেলগে খোৱা শেষ হয় কিন্তু এও জয় হয় কেনেকৈ জয় হয় আপোনালোকে কমেণ্ট কৰি ক'ব সদায় মই আগতে জিকো এয় অসত্য কৰে মই হাসু যদিও মোৰ কোনো আক্ষেপ নাই চেষ্টা চলাই গৈছিলোঁ পঢ়াও চেষ্টা কৰিছিলোঁ 9 লাখ পিছে তো গাইস চেলেঞ্জটো কৰি বহুতে বেছি ভাল লাগছে যদি ভিডিওটো ভাল লাগিল তেন্তে এটি লাইক কৰি দিব লগতে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব